তো হেল্ল' বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? মই আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আপোনালোকৰ ওচৰত বেষ্ট কেইটামান কোৱেশ্চন আনিছোঁ আৰু সেইবিলাকৰ এনচাৰো আছে ইয়াতে। তো আজি আমাৰ প্ৰথম কোৱেশ্চনটো কি হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, এছিয়া। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, ব্ৰাজিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য আইলেণ্ড ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম কি? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, গ্ৰীণলেণ্ড। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট অ'চিয়ান মাইন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত অচিয়ান ওৰফে ইয়াৰ নাম আছিল পেচিফিক। এইটোক পেচিফিক বুলি কোৱা হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট টেম্পল ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম মন্দিৰখনৰ নাম কি? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, আংকোৰ ৱাট টেম্পল। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট মস্কিউ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম মছজিদখনৰ নাম কি? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, মছজিদ আল হাৰাম। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে চাহাৰা মৰুভূমি। এতিয়া এটা প্ৰশ্ন আছে, আমি গুগলত চাৰ্চ কৰিলে পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? ইয়াত এনচাৰ শ্ব' কৰে এই অপশ্যন এ, এণ্টাৰ্কটিক ডিজাৰ্ট। তো আমি সকলোৱে জানো পৃথিৱীৰ বৃহত্তম মৰুভূমি চাহাৰা মৰুভূমি, সেইকাৰণে এইটো আপোনাৰ মতামত। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম বদ্বীপটোৰ নাম কি? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, সুন্দৰবন ডেল্টা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট মুছলিম কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম মুছলিম দেশখনৰ নাম কি? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়া হ'ল পৃথিৱীৰ বৃহত্তম মুছলিম দেশ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পাৱাৰফুল নেশ্যন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম ডাঙৰ ক্ষমতাশালী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াত গোটেইকেইটা কিন্তু শক্তিশালী দেশ। ইয়াৰ ভিতৰত আমি চুজ কৰিব লাগিব আমাৰ আটাইতকৈ বেছি ক্ষমতাশালী দেশ। তো ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হ'ব USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা। বৰ্তমান আমেৰিকা হ'ল সকলোতকৈ পাৱাৰফুল ৰাষ্ট্ৰ। তো আজিলৈকে এইখিনিয়েই, বেছি কুৱেশ্যন লৈ আহিব পৰা নাই। তো যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাই দিব। আৰু যদি চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। তো আজিলৈকে এইখিনিয়েই, ধন্যবাদ।